আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ বিশ্বত কোভিডৰ দ্বিতীয় ঢৌৰ আতংক চলি থকাৰ সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰাৰ চাইকেল মেকানিক তথা কোভিড যোদ্ধা নাছিকুৰ ৰহমানৰ বিনামূলীয়া চেনিটাইজেশ্যন। নলবাৰী জিলাৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত যোৱাবেলিৰ দৰে এইবেলিও বিনামূলীয়া চেনিটাইজেশ্যন কৰি আজি নলবাৰীৰ বাহাৰঘাট অঞ্চলৰ বেংক, নামঘৰ, মন্দিৰ আদিত চেনিটাইজেশ্যন কৰাৰ লগতে কামৰূপত প্ৰৱেশ কৰিলে কোভিড যোদ্ধাগৰাকীয়ে। নলবাৰী আৰু কামৰূপ সীমান্তৱৰ্তী হাজো সমষ্টিৰ অন্তৰ্গত বৰপুল্লাত আজি দোকান, পোহৰ, মন্দিৰ, নামঘৰ আদি বিভিন্ন অনুষ্ঠানত চেনিটাইজেশ্যন কৰে। নিজৰ জীৱনক উচ্চ জ্ঞান কৰি কোভিড ৰোগীৰ ঘৰে ঘৰে গৈ চেনিটাইজ কৰা নাছিকুৰ ৰহমানে আজিলৈকে স্বাস্থ্য বিভাগ আৰু স্থানীয় বিধায়কৰ পৰা কোনো ধৰণৰ আৰ্থিক সঁহাৰি পোৱা নাই। ক্ষুদ্ৰ চাইকেল মেকানিক কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নাছিকুৰ ৰহমানে নিজৰ গাঁঠিৰ ধন ভাঙি ঋণ লৈ জনসাধাৰণৰ বাবে সুৰক্ষা প্ৰদান কৰি আহিছে। যোৱাবেলি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়া কোভিড যোদ্ধা নাছিকুৰ ৰহমানক এইবাৰে চৰকাৰে গুৰুত্ব দিবনে নাই সেয়া হ'ব লক্ষণীয়। নলবাৰীৰ পৰা আলতাফ হুছেইনৰ ৰিপৰ্ট, নিউজ অসম। হয়, নমস্কাৰ। আপুনি কি কাম কৰে? মই ক্ষুদ্ৰ চাইকেল ৰিপেয়াৰিং দোকান এখন আছে ঘগ্ৰাপাৰাত মেইন চাইকেল। এই যে আপুনি নলবাৰী ডিষ্ট্ৰিক্টত সকলো ঠাইতে আপুনি চেনিটাইজ কৰিছে বা আজি কামৰূপ ডিষ্ট্ৰিক্টৰ বৰপুল্লা চকতো আপুনি চেনিটাইজ কৰিছে, এই ক্ষেত্ৰত কওকচোন আপুনি চেনিটাইজ কিয় কৰিছে বা আপোনাৰ এই খৰচটো কোনে কৰিছে নে আপুনি নিজে কৰিছে? মই এইটো নিজা প্ৰচেষ্টাত মই নিজা খৰচত কৰি আছোঁ আৰু ঋণ লৈ কৰি আছোঁ। ৰাইজৰ সজাগতাৰ কাৰণে কৰিছোঁ, মানে অকল চৰকাৰেতো নোৱাৰে, ৰাইজ ওলাই আহিব লাগিব। এই ক্ষেত্ৰত মই মোৰ ক্ষুদ্ৰ ৰিপেয়াৰিং চাইকেলখন দোকানখনত যিটো মই সঞ্চয়ত গাঁঠিৰ ধন মানে 10 টকা 20 টকা থওঁ, সেই সঞ্চয়ৰ পৰা ঋণ লৈ এইটো মোৰ যিটো বিজ্ঞানসন্মত ঔষধ ছডিয়াম হাইপ'ক্ল'ৰেট, এইটো গুৱাহাটী কটনগৰৰ পৰা আনি মই প্ৰথম লোৱাৰ পৰা কোভিডৰ যি মহামাৰী তেতিয়াৰ পৰা মই এতিয়ালৈকে বৰ্তমান ফ্ৰী চেনিটাইজ কৰি আহিছোঁ। নলবাৰী ডিষ্ট্ৰিক্টৰ গোটেইখিনি অনুষ্ঠান প্ৰতিষ্ঠান মই কৰিছোঁ, ইমানবোৰ সহজ নহয়। তাৰে মাজত আজি আহি মই উপস্থিত হৈছোঁ আমাৰ কামৰূপৰ সীমামূৰীয়া বৰপুল্লাত, আমাৰ কালাক আৰু কি বাহাৰঘাট এনে গোটেইখিনি মন্দিৰ হয় এই মাৰিলে। আপুনি চৰকাৰৰ পৰা কিবা সহায় যোগ এতিয়ালৈকে পাইছেনে নাই? নাই, একো পোৱা নাই। এইটো আপোনাৰতো ধৰক অসুবিধা হৈছে, আপুনি এখন চাইকেল দোকান কৰে, তাৰ মাজতে যিটো এটা সজাগতাৰ ক্ষেত্ৰত যোৱা বছৰ যিটো আপোনাৰ 2020 চনত যিটো কোভিড মহামাৰী যিটো আপোনাৰ সংগ্ৰামত, তাৰ ওপৰত আপুনি যথেষ্ট সংখ্যক প্ৰায় 300-400 জেগাত আপুনি ষ্টেৰিলাইজ কৰিছে বা এইবাৰো আপুনি নলবাৰী ডিষ্ট্ৰিক্টৰ সকলো জেগাতে কৰিছে আৰু আজি আহি আপুনি কামৰূপ ডিষ্ট্ৰিক্টৰ বা নলবাৰীৰ কামৰূপৰ সীমামূৰীয়া অঞ্চল বা আঘাট আৰু আপুনি এই বৰপুল্লাত কৰিছে। এই ক্ষেত্ৰত আপোনাৰ মনোভাৱ জানিব বিচাৰোঁ। হয়, মানে কৰিছোঁ ৰাইজৰ সজাগৰ কাৰণে কৰিছোঁ। এইটো ওলাই আহিছোঁ। মই প্ৰথমতে ভাবিলোঁ যে ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিলে ভাল হয়। তেনে ক্ষেত্ৰত মই যিটো ক্ষুদ্ৰ পন্থা বুলি ভাবোঁ এইটো চেনিটাইজেশ্যন, এইটো চেনিটাইজ কৰিলোঁ আৰু এইটো মোৰ বিজ্ঞানসন্মতভাৱে কৰি আহিছোঁ। আৰু এইটো মানে চৰকাৰক আমিও সহযোগ কৰিব লাগিব, এইটো মই বাৰে বাৰে কওঁ, আমিও সহযোগ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই ৰাইজকো এটা আহ্বান জনাম যে ৰাইজে সজাগ হ'ব লাগিব। এই ক্ষেত্ৰত কোভিডক আমি নিৰ্মূল কৰিব লাগিলে সজাগ হ'ব লাগিব। তেনে ক্ষেত্ৰত আমি মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু মানে হেণ্ড চেনিটাইজাৰ বা চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।